মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুক 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 ডম্বৰুবাই এ ভাং খাই একুৰা কুচনিতে টোপোলা জটাধাৰী বলিয়া। বা দাউলা বা আজি দেখোন পুৰা শিৱৰ গান গাইছে। এই ৰহ, তোৰ এই গানটো শুনি কথা এটা মনত পৰি গ'লে। কি কথা এই? এইটো শাওণৰ মাছ চলি থকা নাই জানো? অ আছে, কি হ'ল এতিয়া? কি হ'লে? শাওণৰ মাহত শিৱ মন্দিৰবিলাকত বলবম পাতে নহয়। অ পাতে, যোৱাবাৰতো আমি গৈছিলোৱে। যোৱাবাৰতো আমি গৈছিলোৱে, এইবাৰে যোৱা হোৱা নাই। তাকেতো ভাই, যোৱাবাৰতো গৈছিলোৱে, এইবাৰে যোৱা হোৱা নাই। দে তেতিয়াহ'লে অহা সপ্তাহত যাওঁ বলবমত আমাৰ ওচৰৰ মন্দিৰটোতে। পাৰি। কি পাৰি আকৌ, যামে আৰু পাৰি বোলা কথা নাই ইয়াতে। হেল্ল', তহঁত ওলছা নে? ওলছো দে, তহঁত বতৰত লাগি ওলাই আমি যাই আছো। কি হৈছে তোৰ? অলপ আগত বলবম যাব দেখোন তামাম ফূৰ্তি কৰি আছিলে, এতিয়া আকৌ পতককে কি হ'ল? পিছে আমি কোন নিচিনাকে যে আহিছা? মোৰ একো হোৱা নাই ৰয়, কথা এটা শুনিয়ে মোৰ মনটো বেয়া লাগছে। কি কথা নে কোনোবা মৰিল? হেত, মন্দিৰত যাব আছো কিন্তু মৰাৰ নাম লৈ আছা। পিছে নকক কিয়, কি হৈছে? শুন তেতিয়াহ'লে, আজি ৰাতি যিহেতু একো নাখাওঁৱে, লগনে থাকিম, সেইকাৰণে মায়ে মোৰ ৰুটি আৰু আলু ভাজি খাব দিলা। আৰু সেই সময়তে আমাৰ ঘৰৰ ওচৰতে যে ক্লাছ 8ত পঢ়া আপিটোৱে তাই আমাৰ ঘৰত আহিল। আৰু মই তেতিয়া তাইক মাতি ৰুটি খাব ক'লো, আৰু তেতিয়া তাই নাখাওঁ বুলি ক'লা, আৰু তাই ক'লা যে তাই বোলে কিবা ব্ৰত ৰাখছে। তাই নাখাওঁ বুলি ক'লা কাৰণে তই এতিয়া দুখ কৰি আছা নেকি? থেত মাক চকলাই, কথাটো শুনি লক্ষীয়া। দে কৌ। তাই যেতিয়া ব্ৰত ৰাখা বুলি ক'লা, মই সুধিলো বোলো ভণ্টি কিয় ব্ৰত ৰাখছে? তাই কি বুলি ক'লে জানানে? কি ক'লা? আৰু তই কিয় কান্দছা এতিয়া? কান্দা নাই, কিন্তু তেনেকুৱা কথা শুনিলে দুখ লাগে বে। দে কান্দবা নালগে দে, কি ক'লা কচোন এতিয়া? তাই কৈছে কি শাওণ মাহত ব্ৰত ৰাখিলে বোলে কিবা বয়ফ্ৰেণ্ডৰ ভাল হয়। আৰু মই তেতিয়া ক'লো ভণ্টি তোমাৰতো বয়ফ্ৰেণ্ড নাই। আৰু সিংকিয়ে কওঁতে তাই কি কৈছে জানা? কি কৈছে? তাই কৈছে কি দাদা, মোৰ ৰিলেশ্যনশ্বিপত 3 বছৰ কমপ্লিট হ'ল। চালা, এই কথা শুনি দুখ নালাগে কি হ'ব? তই কৈছো বাৰু। বেটা, সেইটোহে কথা? কি এইটো কথাই? চালা, মোৰ বিয়া পাতিব বয়স ওলাই, কিন্তু মই আজিও চিংগুলে আছো। আৰু এই 14 বছৰ আপিটো বোলে 3 বছৰ হ'ল ৰিলেশ্যনশ্বিপত আহিবা। দে ভাই দে, দুখ কৰিব নালগে দে, আপিহে ভাবিছো। দে যৌ, এতিয়া সোনকালে বলবম যাব লাগে। ইও কিন্তু কিছু জমাইছে দেই ভাই। দে যৌ। বলবম বোলে। বলবম বোলে, বলবম বোলে। ভাই তলৈ ঠিকিটো ঘৰতে আমাৰ লগতে আছিলে, সি পতকে ক'ত নোহোৱা হ'লে? তাকেতো সি ক'ৰবাত ভাং-চাং খাই পৰি থকা নাইতো? যি দেখা পাইছো সেইটোৱে হৈছে দে। সি ক'ৰবাত কিবা অঘটন কৰাৰ আগতে আমি তাক বিচাৰিছো। দে যৌ। বলবম বোলে, বলবম বোলে, বলবম বোলে। এই কোনে এইটো ৰাস্তাত পৰি থকাটো? কন বোলা? কি কন বোলা? মই মাষ্টৰে কৈছো, মাষ্টৰ। মাষ্টৰ? পেটলা মাষ্টৰ, তোমাৰ পেটৰ মহিমা কি ধৰিবই নোৱাৰি হে। কি কলি তই? আৰু কোনে তই? তোৰ মুখখন মই ভালকে ধৰিব পৰা নাই। মই কোন তই ধৰিব পৰা নাই? মই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। মই থিতি, মিষ্টাৰ থিতি। নামটো কাভি সুনাই হোগা। তাৰ কথা কোৱা ষ্টাইল নাছে কিয়? তই এইবোৰ ভাং খাই অভদ্ৰামি কৰিব খুজিছা নেকি? এই মাষ্টৰ, মানে পেটলা মাষ্টৰ, তই ইয়াতে কিহৰ লেভেল দি আছে বে তই? তোৰ দিনক দিনে পেটটোৰ নিচিনাকে দেখোন তোৰ লেভেলটোও বাঢ়ি গৈছে মাক চকলাই। এই থিতি, তই কাৰ আগত ইনকে কথা কৈ আছা গম পাইছে নে নাই? মই এইখন গাঁৱৰ এটা ভাল মাষ্টৰ হয়, লগতে মই এইখন গাঁৱৰ এজন মহাজনো। জানো যাৱই তই কি মায়াক চকলাই, সি বোলে কিবা মাষ্টৰ আৰু কিবা মহাজন বোলে সি, কিন্তু তই দেখোন ঘূৰ্ণিয়াই মেখেলা দি থাকে মায়াক চকলাই। ভাই তলৈ সেইটো ঠিকিয়ান পাইছো দেখোন। তাকে তই মাতটো ঠিয়ানে লাগছে। আৰু লগত থকাটো দেখোন আমাৰ ঘৰৰ পেটলা মাষ্টৰ পাইছো। তাকে তই ভাই, তেতিয়া দেখোন পেটলা মাষ্টৰক বৰ বেয়াকে ক'বা ধৰছি। সি এই চতু বটুখন প্ৰতি বছৰে লগাই মানে, আৰু যোৱাবাৰ তাৰ কাৰণে আমি এনেই মৰিব লগা হৈছে। তাকে তই এইবাৰ কি হৈ চাওঁ নহ'লে যোৱাবাৰ নিচিনাকে এইবাৰো আমি এনেই মৰিব লাগিব ফাঁচি পেলাই। এই থিতি, তোৰ কিন্তু বহুত বেছি হৈ আছে দেই। তোক অলপ দিলেহে তই ঠিক লাগবি। ভাই তলৈ পলা, যদি পেটলাই আমাক দেখা পাই সি আমাকো নেৰব।